অসমীয়া জানে অসমীয়া জানে এই মজা Hello guys, kami ay di Bhutan. তো গাইস আমি পালো এয়া বাল্টি নদী এয়া এই বাল্টি নদী পালো ইয়াত দুখন দলং এখন আগতে আছিল এতিয়া এখন নতুনকৈ বনাইছে ভাল লাগিছে পৰিবেশটো বলক গাইস তামলপুর এতিয়া তামলপুৰৰ পৰা আমি ৰাইট সাইডে যাম ইয়াৰ দেখিছে ইয়াতে হনুমানৰ মূৰ্তি লগতে এইটো কি জাম্বৱন্ত নেকি ইয়াতে ৰাখ হৈছিল চাগে ভূটান এইফালে দি যায় না ভূটান এইফালে দি যাব তাৰ মানে কি হল পেট্ৰলৰ দাম কম নেকি তাতে পেট্ৰলৰ দাম কম নেকি তাতে পেট্ৰলৰ দাম কম কিমান মান হ'ব না 60 মান হ'ব না তাৰ মানে আমি 200 টকা আনছো সেইকাৰণে এতিয়া তাৰ মানে কি পইচাটো কম হ'ব নেকি 50 টকা মান পাম নেকি পেট্ৰলটো তাৰ মানে কি হল জানানে মই গাৰ্লফ্ৰেণ্ড এটা বনাইছো তো ফোন কৰি মাতছে আজি যাব লাগে তাৰ মানে যাবা নেকি আমাৰ লগত আছে পিছত আছে ৰ আহি আছে মানে মই ভালকে চিনি নব না লগতে পেট্ৰলটো হলে অলপ মানে ঘুৰা ফুৰা কৰিব পৰা যাব কি কৈছা বুজা নাই ভূটান ফালে যাব অ মানে ভূটান বেছি দূৰ নহয়তো কিনিবলৈ এতিয়া তাৰা কিনতিয়া মানে ভূটান মানে ভূটান মানে কি হ'ল জানানে মই তাতে গাৰ্লফ্ৰেণ্ড এটা বনাইছো মানে এতিয়া গাৰ্লফ্ৰেণ্ডটো তাতে মাতি আছে সেইকাৰণে মাতি আছে মানে ফ্ৰী আছা নেকি মানে ফ্ৰী আছা ঘৰত কাম আছে তুমি ফ্ৰী আছা চাগে ন আমাৰ লগত যাব পাৰিবা মানে মই বেলেগ বাইক লৈ আহিম তাৰ মানে আনব দি আছো আহি আছে তাৰমানে আৰু এজন যাব পাৰিবা নেকি মানে কি জানানে এজন ফ্ৰী হলে হ'ল তাৰ মানে বুজানে এজন ফ্ৰী এইফালে ঘৰ বিশেষটো সহজে হ'ল আমাৰ যাব পারবো আর কোনো যাব পারবো না এই না খাবি সাদা যাব পারবি না যাব পারবি নাকি তার মানে কি জানা মই গার্লফ্রেন্ড এটা বনালো তাতে তো গার্লফ্রেন্ড এটা বনাইছো তো মাতি আছে তাৰ মানে বহুত দিন হল মই যাব পৰা নাই তো সেইকাৰণে যাব নাই এতিয়া আজি যাম তাৰ মানে কি ঘৰৰ চাবকে চাইছে আৰু মানে ঘৰটো চাইছে তাতে সেই কৰিম তাৰ মানে কি তাতে ঘৰ বনাম আৰু তাৰ মানে দুই থাকিম তাই আৰু মই তোমালোক আহিবা আৰু ইয়ালৈকে সেইটো কাৰণে যাব পাৰিবা না ঠিক আছে ঠিক আছে ইয়াৰ পৰা যাব লাগিব সেইটো কাৰণে আৰু কেতিয়া মানে আজি নাহো ধৰিলে 1 বছৰ পিছত আহিম আৰু
1 বছৰমান লাগব আৰু সেইটো কাৰণে যাব পাৰিবা ন পিছত আৰু আনি দিব না কলো 1 বছৰ পিছত আহিম আৰু তাৰ মানে কি জানানে 1 বছৰ পিছত লৰাটো হাতত লৈ ফালে তাইক হাতত ধৰি তুমি মোৰ পিছে পিছে আৰু সেনেকৈ আহিম আৰু পাৰিবা যাব মানে বুজা নাই নেকি মই কোৱাটো মই এতিয়া যাম এতিয়া যাব পাৰা এতিয়া যাম আৰু আজি 1 বছৰ তাৰ মানে কিয় থাকিব লাগিব তুমি থাকিব লাগিব কাম চাম থাকিব না ফটোত নাম লগাই দিম তোমাক কি আৰু ঘৰৰ মানুহ নাই না মই খালি ভাবি আছো যাব নোৱাৰিবা নেকি কোনে পাৰিব নেকি কোনোবা আছে নেকি মানে 1 বছৰ থাকিম ললে তো ইফালে হাতত ল'ম তাইক ধৰি ইফালে তুমি পিছে পিছে আহিব লাগে আৰু মানে ঘৰত কিবা কাম থাকিব ন পানী আনা কিবা কিবি এইবিলাক কৰি দিব লাগে বাচন ধোৱা তাইক আৰু মই কৰিব দিব নোৱাৰিম কেমেৰা লাগি আছে মানে কি হল ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড লাগে বোলে ভিতৰত সোমাবৰ কাৰণে আইডেন্টি প্ৰুফ এটা লাগে সো মই আনিব পাহৰি গৈছো আকৌ ঘৰত গৈছো যাই আকৌ কেনে এটা জোচ তো গৈ আছো আৰু এনেকে দেখাই আছো আপোনালোকক চাই থাকক উপভোগ কৰক আমাৰ এই জাগা গাইছ চাক না তো এই আৰু ভূটান আমি সোমাই আহিলোঁ এয়া ভূটানত আছোঁ তাকো অসমৰ গাড়ী আছে গাইছ এই ভূটানৰ গাড়ীবিলাক আহি আছে আৰু এনেকৈ আমি খোজকাঢ়ি গৈ আছোঁ এতিয়া নেটৱৰ্ক আছে দিয়ক আছে আৰু সঁচাকৈ ক'ব লাগিব এয়া ভূটানখন চাফা বুলি এয়া দেখিছে এটা মানে পেকেট পৰি থকা নাই তাৰমানে আমি পেকেট আনিছিলোঁ ক'ত পেলাম বুলি ভাবি আছোঁ এতিয়া বেগতে ল'ব লাগিব আৰু তো এনেকৈ আৰু ভাল লাগিল তাৰমানে সোমাই কিনে এতিয়া গৈ আছোঁ এনেকৈ অলপ সময় যাওঁ কিমান পাৰোঁ দেখাই গৈ তো গাইজ দিছ ক্লাছ ইজ ভেৰি ডিফিকাল্ট ক্লাছ চাক তাৰমানে কি জানে এই ৰাস্তাটো যি আছে এই ৰাস্তাটোৰ কাৰণে এই গ্লাছখন দি থোৱা আছে গাড়ী চাড়ী আহিলে ইফালৰ পৰা দেখা পাব এই ৰাস্তাটোৰ পৰা ইফালৰ পৰা গাড়ী আহিলে দেখা পায় ইফালৰ পৰা আহিলেও দেখা পায় চ' এনেকৈ দি থোৱা আছে চ' মই উঠিলোঁ আৰু হেলমেট চেলমেট লৈ যাই আছোঁ গাইজ প্ৰত্যেকটো ৰাস্তাতে গাইজ এফালৰ পৰা ঘৰ যোনফালে ৰাস্তা আছে ঘৰে হওক বা কিবা হওক এনেকুৱা মানে সেই দি থোৱা আছে যাতে তাৰমানে কোনো ধৰণৰ এক্সিডেণ্ট বা এনেকুৱা বস্তু নহওক আৰু সেইটো ৰোধ কৰিবৰ কাৰণে তো আমি গৈ আছোঁ ভূটানৰ মাৰ্কেটৰ ফালে তো ইয়াতে এইপিনে চিধা গ'লে আৰু অলপমান লেফ্ট বা ৰাইট যাব লাগিব আৰু ভালকৈ নাজানো সুধি ল'ম বাৰু তো এনেকৈ আৰু আহি আছোঁ গাইজ চাই থাকক আমাৰ CRPF ইয়াতে GRPF এই আৰু আমি আহি এতিয়া মাৰ্কেটত যোৱা ৰাস্তাটো পাইছোঁ এইফালেদি যায় বোলে চ' এবাৰ যাই আহোঁ মাৰ্কেটখন কেনেকুৱা দেখাই আছোঁ আপোনালোকক লগতে দুখৰ খবৰটো এইটোৱে বাইকখন আনিব নোৱাৰিলোঁ বাকী আনিব পাৰিলে আৰু অলপ ভিতৰ ফালে যাব পাৰিলোঁ হয়
বাকী একদিনৰ জানো ভূটানখন ক'তনো ঘূৰা হ'ব চ' ঘূৰি থাকিম আৰু লাহে লাহে পিছে এই ভূটান মাৰ্কেটত সোমালোঁ আৰু এইবিলাক চাক গাইছ দা কি কৰিছা ইমান চাফা গাইছ চাওচোন গাইছ পিক মাৰে আমাৰ দৰে চলি হ'ব গাইছ চাক আমাৰ এইগিলা ভাঙা যদি থাকিলে হয় কি হৈ থাকিল হয় তো ইয়াতে গাইছ তাৰমানে বেলেগেই আৰু কিবা এটা এখন মাৰ্কেটে বুলি কৈছে চুলি চাওচোন গাইছ কেনে গাইছ চুলি চা তো গাইছ এনেকৈ যাই আছোঁ ইয়াতে চাগে টেক্সি সেৱাও আছে আৰু পাৰ্কিংবিলাক চাগে ইয়াতে এনেকৈ কৰে আৰু সেইটো তাত সেই আৰু তো এই আৰু গাইছ মাৰ্কেট ভূটান মাৰ্কেট গাইছ হোটেল চাক দিছ হোটেল ইজ গোয়িং টু অসমীয়াতে কওঁ দিয়ক গাইছ থাকিব পাৰি আৰু এই মন্দিৰ নেকি এইটো তো গাইছ এয়া ৰাজাৰ ফেমিলি মানে ৰাজাৰ ফেমিলিৰ ফটোবিলাক এনেকৈ লগাই থোৱা আছে আৰু মই দেখি আছোঁ এয়া ৰাজাৰ ফেমিলিৰ ফটো ভাল লাগিছে কিন্তু গাইছ তাৰ ভিতৰত সোমাই চাওঁ আৰু মন্দিৰ চন্দিৰে হ'ব শান্তি আছে বা এনেকুৱা ভাল লাগিছে ঠাইখিনি আহি কৃষ্ণ তো গাইছ আছোঁ তো মনেষ্ট্ৰী বুলি কয় নেকি মই ভালকৈ নাজানো বাৰু আপোনালোকে কওকচোন বাৰু কি বুলি কয় এইটো আৰু ইয়াতে আছোঁ ভাল লাগিছে থাকি জেগাখিনি চাওঁ এটা ধুনীয়া প্লেচ এটা আৰু জানেই ভূটানখন চাফ চিকুণৰ পৰা কিমান আগবঢ়া বা এনেকুৱা তো সেইটোৱে আৰু ভাল লাগিছে অসমীয়া জানে এই মজা বুঢ়া মানে কি নাই ঠিক ভালনে আপোনাৰ ভাল খবৰ আদা ভাল আদা বয়া এইটো কি বুলি কয় এইটো মানে মন্দিৰটো ডুঙিয়ৰ ক'ব ডুঙিয়ৰ মানে ডুঙিয়ৰ কি কৰা যায় ইয়াতে হা কি কৰে ইয়াতে এতিয়া প্ৰে টাইপৰ সেনেকুৱা মানে বেনে হ ভগৱান এতিয়া আৰু ভগৱান হা হা সেইটোৱে সীতাৰাম সীতাৰাম। বজা কৰো জয় শ্ৰীৰাম একে আছে ঠিকে আছে হয় না নহয় হয়। আজি যাব না ঘূৰি নাযায় নাই যাব যাব না নিজে মানুহ আছে নাই নিজা মানুহ নিজে মানুহ খাব না আপুনি মানে আমি আমি নিজৰ আপোনাৰ লগত ফটো এটা মাৰিব পাৰিম আপোনাৰ লগত পাৰি ফটো মাৰি দিয়ক উভতিবৰ সময় হ'ল আৰু সন্ধিয়া হ'ল লাহে লাহে আমি ঘৰলৈ যাব লাগিব সেইকাৰণে সোনকালে উভতিলোঁ আৰু ষ্টে টিউন হৈ থাকক মোৰ ভ্লগৰ সৈতে আৰু দি আছোঁ নেক্সট ভ্লগ অপেক্ষা কৰক আৰু এয়া ভূটান গেটটো সামৰিছোঁ ইয়াতে থেংক ইউ অল অফ ইউ গাইজ ষ্টে টিউন মাই ব্লগছ অ'কে বাই বাই তো গাড়ী আহিলোঁ ভূটানৰ পৰা এইমাত্ৰ ওলালোঁ আৰু তো গৈ আছোঁ এনেকৈ এতিয়া ঘৰত যাওঁ বাইকখন চাওঁ ক'ত থোৱা আছে